हेलो फ्रेंड्स की खबर आपनालोকৰ निश्चय ভাল মই এটা নতুন ভিডিঅ'লৈ आपनालोকক আকৌ এবাৰ স্বাগতম জনাইছো আজি হৈছে 12 নহয় আজি 13 তাৰিখ হ'ল আজি মানে এপ্ৰিলৰ 13 তাৰিখ তো এতিয়া বিহুৰ বতৰ আৰু অসমতটো পুৰা বিহু আমি এতিয়া আছো ঝাৰখণ্ডতে আছো কোৱাটাৰত এই ছোৱালীজনীয়ে মোক কেমেৰাটো ল'বই নিদিয়ে কাৰণে মই আজিকালি ভিডিঅ' বেছি নবনাও তো বিহুৰ কাৰণে পুৰা যা যোগাৰ চলি আছে সাগে ময়ো অলপ চলপ কৰিছো আৰু কোৱাটাৰতে সৰু খুৰাকে তো ছুটি যোৱা কথা আছে এতিয়া জানো আৰু ছুটি হয় নে নাই ছুটি হলেতো ভালেই হয় ছুটি হলো আৰু বিহুৰ পিছতে যাম আৰু 16 তাৰিখ মানে যাম সাগে ইয়াৰ পৰা আৰু হেনেকৈ আৰু তো আপোনালোকৰটো বিহু পুৰা গপছ আৰু বুলি মইনো কি পিঠা বনালো ইয়াতে কোৱাটাৰতে বলক আপোনালোকক দেখাই দিও তাৰে আগতে মই আৰু এটা বস্তু দেখাও দে মোৰ খেতিৰ এটা বস্তু এয়া চাওক মোৰ খেতিৰ জলকীয়া এয়া বি জলকীয়া হৈছে ধুনিয়াকে দেখিলে ভাল লাগে কিবা তো এই এল'ভেৰাও হৈছে বি জলকীয়া হৈছে তো এতিয়া বলক পিঠা দেখাই দিও আমাৰ ছোৱালী মই যতে আহিম কেমেৰাটো লৈ তাইও তাতে উপস্থিত এয়া তিল পিঠা বনালো কালি মিক্সিতে গুৰি কৰি পেলাই উঠিছে আৰু মই নুঠিব বুলি ভাবিছিলো চাউলটো আঠা আছে কাৰণে উঠিলে এয়া ঘিলা পিঠা বনাইছো তিলৰ লাৰু বনাইছো এটো টেমাত বৰ পিঠা আছে এ মুড়ি লাৰু বনাইছো এ নাৰিকলৰ লাৰু আৰু এই কাটা নিমকি বনাইছো তো এতিয়া মানুহজন ডিউটি যায় ডিউটি যাবতো লাগিবই আৰু ইয়াতেতো আৰু ক'ত বিহু সিহুৰ বন্ধ একো নাপায় সো এই গাড়ী ৰখি আছে এচি চাহবক আনিব যায় আজি ৰাঞ্চি যাব অলপ দেৰিয়ে হ'ব আজি ছোৱালী আৰু ময়ে আৰু ঘৰত আজি বিহু বুলি আৰু মোকো মানুহজনে উপহাৰ দিলে এয়া বিহুৰ মেখেলা চাদৰ দিছে আৰু কুৰ্তা আৰু লেগিংছ এনেকৈ কৰি দিছে হেল্ল' গাইজ আজি নেক্সট দিনাখন হয় আজি 14 তাৰিখ 14 এপ্ৰিল তো যোৱাকালি ভিডিঅ' বনোৱা নহ'লে আৰু হেনেকৈ থৈ দিয়া গ'ল পাহৰাতে থাকি যায় তো আজি হৈছে গৰুৰ বিহু তো গৰুৰ বিহু এতিয়া মাতিছো আৰু আমাৰ ওচৰ মানে বেলেগ কোৱাটাৰৰে মানুহ মাতিছো অলপমান চামা এদিয়াচোন তাৰ পিছতে অলপ কিবা কিবি যোগাৰো কৰিছো তো চাওকচোন কি যোগাৰ কৰিছো মই এয়া মটৰৰ ঘুগুনি বনাইছো মটৰৰ ঘুগুনি গৰম গৰম ঘুগুনি আৰু এয়া পুৰি বনাইছো মই পুৰিৰ লগত ঘুগুনি আৰু এখিনি হৈছে বৰা চাউল বনাইছো অলপমান বেলেগ ষ্টাইলত বনাইছো অলপ নতুন ষ্টাইলত কাজু সাজু খিচমিচ কাজু কেশৰ এনেকৈ দি পেলাই বনাইছো এই জলপান হিচাপে দিম আৰু এয়া ডিচি উলিয়াই থৈ দিছো তো আহিলে দিম এয়া এনেকৈ আলহীৰ কাৰণে যোগাৰ কৰিলো আৰু যোগাৰ কৰি দিলো আলহীও খাই ভাল পাইছে বাহিৰৰ মানুহ তো খাই ভাল পাইছে আৰু হেল্ল' গাইজ আজি হৈছে 15 তাৰিখ আজি বিহু তো এতিয়া গধূলিয়ে হ'ল মই ভিডিঅ'টো ইমান দীঘলকৈ বনাই থকা নাই সৰু সৰুকৈ বনাই আছো তো এতিয়া আমি বজাৰ যাওঁ ছোৱালী আৰু মই তো অলপ বজাৰ যাওঁ অলপ বজাৰ আছে কৰিবলৈ বেছি বজাৰ নাই সৰু সুৰা বেছিকৈ আনি নাথাকো বেয়া হৈ যাব বস্তুবিলাক তো সেইকাৰণে তো বলকচোন মোৰ লগত